হেল্ল' এভৰিৱান, নমস্কাৰ। আশা কৰোঁ সকলো ভালে আছে। মোৰ ইউটিউব চেনেলটো আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে এইটো মোৰ প্ৰথমটি ভিডিঅ'। ইয়াৰ আগত মই শ্বৰ্টকৈ এটা দিছিলোঁ। ভাবিছোঁ স্পেচিয়েল কিবা এটা বনাম, আৰু কিনো বনাম আপোনালোকে শেষলৈকে চাই থাকিব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া আমাৰ দীপাই কাটি আছে আম। ভালকৈ কাটামটো। আৰু ইয়াত তাই ধুনীয়াকৈ একদম অকণমান ক'লা নিমখ দিলে খাই ভাল লাগে, কিন্তু মজাকৈ খাম আৰু এতিয়া দেই। ময়ো খাই লৈ পিছ মজাকে। যিহেতু আজি মই স্পেচিয়েল কিবা এটা বনাম বুলি কৈছিলোঁ, সেয়েহে আমাৰ ওচৰতে থকা অডিচিখনলৈকে গৈ মোক লাগতিয়াল যিখিনি বস্তু লাগে মই লৈ আহিলোঁ। আৰু এয়া আমাৰ লাকি একদম আমাক দুৱাৰমুখতে পাই একদম কেনেকৈ মৰম কৰিব আহিছে। সি ভাবিছে আমি ক'ৰবাৰ পৰা আহিছোঁ বুলি। মাহীয়ে কাটিছে পিঁয়াজ। বম্পি মই পেন পাতি দিছোঁ, তাতে অকণমান তেল দি অকণমান সময়ৰ কাৰণে গৰম হ'ব দি মই দি দিলোঁ পিঁয়াজ। পিঁয়াজখিনি মই অকণমান লৰাই দিম, অকণমান ৰঙাকৈ ভাজি ল'ম। আৰু এয়া পিঁয়াজ অকণমান বেছিকৈ লাগে, কালাৰটো ইমান ধুনীয়া হৈছে। আৰু মই ইয়াত লৈ লৈছোঁ চিকেন 1 কিলো। তাত মই নেমু চেপি দি দিছোঁ। নেমু ৰসটো মই অকণমান বেছিকৈ দি দিছোঁ। আৰু মই ইয়াতে গোটেই লাগতিয়াল মছলাখিনি দি দিছোঁ। জিৰা গুড়ি, ধনিয়া গুড়ি, ৰেড চিলি পাউডাৰ, তাৰপিছত ইয়াতে দিছোঁ কাশ্মীৰী মিৰ্চি, আৰু দি দিছোঁ লং, ইলাচি, ডালচেনি। তাৰপিছত ইয়াতে সৰুকৈ কাটি লৈ মই বিলাহীও দি দিলোঁ। আৰু ইয়াতে মই দি দিছোঁ পেষ্ট কৰি লোৱা আদা নহৰু 3-4 চামুচমান। আৰু ইয়াত মই দিলোঁ 2টা কেঁচা জলকীয়া। তাৰপিছতে ইয়াতে মই দি দিছোঁ বিৰিয়ানী মছলা, যিহেতু আজি মই চিকেন বিৰিয়ানী বনাম। আৰু ইয়াত মই দি দিছোঁ 1 কাপ জোখৰ দৈ। দৈখিনি দিয়াৰ পিছতে মই ইয়াতে দি দিলোঁ মই ভাজি লোৱা পিঁয়াজ। পিঁয়াজৰ পৰিমাণটো মই অকণমান বেছিকৈ দি দিছোঁ ইয়াতে। আৰু দি দিলোঁ সৰু সৰুকৈ কাটি মই ধনিয়া। আৰু গোটেইখিনি এবাৰ ভালদৰে সানি মই 1 ঘণ্টামান সময়ৰ কাৰণে ফ্ৰিজত থৈ দিম, যাতে গোটেই মছলাখিনি চিকেনত লাগি ধৰে ভাল। আৰু মই চিকেনখিনি ইয়াতে গোটেই দি দিলোঁ, ভালদৰে এবাৰ লৰাই দিম। ইয়াতে মই চাউল লৈ লৈছোঁ 1 কিলো। 20 মিনিটমান সময় মই পানীত তিয়াই থৈ দিম। কি কৰিছা? কি কৰিছা? পাহি কি কৰিছা? এইপিনে পাহি হাই কোৱা, হাই কৈছোঁ, হাই কোৱা, হাই। আৰু মই ইয়াত দি দিলোঁ পানী। পানীখিনি ভালদৰে মই উতলিবলৈ দি দিম। আৰু এয়া মোৰ চাউলটো পূৰা উতলি আছে। প্ৰায় হৈছে আৰু অকণমান বাকী আছে। আৰু মই ইয়াতে দি দিছোঁ সৰু সৰুকৈ কাটি ধনিয়া। আৰু দি দিলোঁ ইয়াতে মই পিঁয়াজ, ভাজি লোৱা পিঁয়াজখিনি। পিঁয়াজৰ পৰিমাণটো মই ইয়াতে বেছিকৈ দি দিছোঁ। আৰু মই তাৰে ওপৰতে দি দিছোঁ মই ঘি মই তলতো দি দিছিলোঁ। আৰু ঘি দিয়াৰ পিছতে মই ইয়াতে দি দিছোঁ ফুড কালাৰটো দিছোঁ যাতে দেখিব ধুনীয়া হয়। আৰু এয়া মোৰ হৈ গ'ল বিৰিয়ানীটো পূৰা ৰেডি। এতিয়া আৰু পূৰা বহাই দিয়াৰহে কথা। আৰু মই এয়া 20 মিনিটমান সময়ৰ কাৰণে মই বিৰিয়ানীটো পাতি দিছোঁ ঢাকোন মাৰি পেলাই। আৰু এইফালে আমাৰ দীপাই বনাইছে ৰাইতা। ফাইনেলি মোৰ বিৰিয়ানী ৰেডি হৈ গ'ল, আৰু এতিয়া খোৱাৰহে কথা। আৰু কালাৰটো সঁচাকৈ ধুনীয়াই হৈছে বাৰু দেখিব। খোৱা লোৱা আমাৰ হৈ গ'ল। বিৰিয়ানীটো ভালেই হৈছিলে বাৰু, বেয়া হোৱা নাছিলে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব। বাই।